বনাব লৈছোঁ। এয়া লৈছোঁ পিঠাগুড়ি, এইফালে নাৰিকল ৰুকি লৈছোঁ আৰু এয়া লৈছোঁ চেনি। পিঠাগুড়িখিনি লৈ লৈছোঁ, ইয়াতে ৰুকা নাৰিকলখিনিও দি লৈছোঁ, তাৰপিছত ইয়াতে দিছোঁ চেনি। ধুনীয়াকৈ গোটেইখিনি সানি ল'ম। এনেকুৱা টেক্সাৰ কৰি লৈছোঁ। ইয়াতে মই নাৰিকল, পানী, চেনি আৰু অকণমান নিমখ দিছোঁ। এই দেখিছেনে টেক্সাৰটো এনেকুৱা হৈ ল'ব লাগে। আৰু বনাম মই এইখনত। তাত মই ধুনীয়াকৈ পানীখিনি গৰম হ'বলৈ দিছোঁ। আৰু এইখিনি পিঠাগুড়িখিনি মই অলপ দিলোঁ, তাৰ ওপৰতে আকৌ অকণমান নিলিয়ে। মোৰ গ্লাছ পিঠা ৰেডি হৈ গ'ল। প্ৰথমবাৰৰ বাবে বনালোঁ যদিও দেখিব ধুনীয়াই হৈছে, খাবলৈও টেষ্টি হৈছে। আপোনালোকেও ট্ৰাই কৰি চাব দেই।